Hello everyone, কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ আপোনালোকবোৰ ভালে আছে। আচলতে এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই মোৰ নতুন ৰুমৰ পৰা। আৰু নতুন ৰুম কৰোঁতে ৰুম গৈ এতিয়া পুৰণিয়ে হ'ব। আচলতে এই ভিডিঅ'টো মই একদম মোৰ ৰুমৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আচলতে মোৰ বৰ এটা দুখ এটা আছিলে যে মই মোৰ গাঁওখন এৰি থৈ আহিছোঁ। যিহেতু গাঁৱতেই জন্ম পোৱা এজন ল'ৰা, তাতেই ডাঙৰ দীঘল হৈছোঁ, পঢ়া শুনা তাতেই হৈছে আৰু সকলোবোৰ কাম তাৰ পৰাই ষ্টাৰ্ট হৈছে। আৰু সেইটো এটা দুখ আছিলে। কিন্তু আচলতে এতিয়া মই যিটো জেগাত আছোঁ, সেই জেগাটোক কিছু সংখ্যক মই মোৰ গাঁৱৰ লগত তুলনা কৰিব পাৰোঁ। বহুতখিনি সাদৃশ্য আছে আৰু গতিকে কৌশিকৰ লগত লগ হৈ আজি সি থকা জেগাটো এক্সপ্ল'ৰ কৰোঁ। নে আপোনালোকে কি কয়? ভিডিঅ' স্কিপ নকৰিব, আপোনালোকে চাই থাকিব। মোৰ সেইটোতো এতিয়াও মনত আছে, মই যেতিয়া ইয়ালৈকে আহিছিলোঁ, মোৰ দাদা, মা, দেউতা, ককা গোটেইবোৰ আহিছে আৰু সৰু ভাইটি আৰু মোক ইয়াত থৈ গৈছে। সেই দিনটো মনত পৰিলে মোৰ এতিয়া ইমান বেছি বেয়া লাগি যায় এটা নতুন জেগাত আহি সেই কমফৰ্ট জ'নটো এৰি, তাৰ মোৰ ফ্ৰেণ্ড চাৰ্কলটো এৰি পিনে, এখন বেলেগ ছ'চাইটি এৰি পিনে মই ইয়ালৈকে গুচি আহিলোঁ। ইয়াত আহি এডজাষ্ট হ'বৰ কাৰণে বহুত বেছি সময়লৈকে মোৰ ইমান মনটো বেয়া লাগিছিলে। মই ভাবিছিলোঁ যে নাই, মই চাগে কণ্টিনিউ কৰিব নোৱাৰিম, মোৰ এনেকুৱা ফিল হৈ গৈছিলে। আৰু লাহে লাহে এতিয়া ইয়াতেই কমফৰ্টেবল হৈ গ'লোঁ, থাকি ভাল লগা হ'ল। ইয়াৰ মোৰ এটা বস্তু বেছি ভাল লাগিছে, কম্বিনেশ্যনটো বহুত বেছি ভাল লাগিছে। এফালৰ পৰা চাবলৈ গ'লেতো গোটেইবোৰ অট্টালিকা, চাৰিপিনে অট্টালিকাবোৰে আছে। আকৌ আনফালৰ পৰা চাবলৈ গ'লে গোটেই মুকলি পথাৰ দেখিছে ন আপোনালোকে মোৰ পাছফালে হয়তো দেখিছে, গোটেই মুকলি পথাৰ আছে, সৰিয়হৰ খেতি, গৰু ছাগলী গোটেইবোৰ। গতিকে মই ভাবিছোঁ যে যদি ডে' ওৱানতে মোৰ আজি ব্লগিঙৰ ডে' ওৱানতে যদি মই আপোনালোকক গোটেইবোৰ দেখুৱাই দিওঁ, পাছলৈকে আপোনালোকে কি চাব? গতিকে সেইবোৰ মই লাহে লাহে দেখুৱাই যাম। গোটেই সঁচা কৈছোঁ, বহুত বেছি ধুনীয়া। মোৰ ৰুমটো হৈছে ফাৰ্ষ্ট ফ্ল'ৰত, চিৰি বগাব লাগে। বৰ বিশেষ প্ৰব্লেম নাই, কিন্তু কেতিয়াবা পানী কম হৈ যায়, চুইচটো আমি নিজে দিব লাগে। ইয়াতে অ'নাৰজন নাথাকে, তাৰপিছত তেখেতৰ কেয়াৰটেকাৰজন ইয়াতে থাকে, কিন্তু আমি চুইচবোৰ নিজে দিব লাগে। কেতিয়াবা দিবলৈ পাহৰি যাওঁ, এখন ভাত বনাবলৈ গৈছোঁ, নাই পানী নাই, তেনেকুৱা কিবা কিবি হৈ পৰে। বাকী একদম বৰ ধুনীয়া সুন্দৰ জেগা। আৰু চিৰি বগাই মই ফাৰ্ষ্ট ফ্ল'ৰ গৈ আছোঁ, আৰু তাতেই মোৰ ৰুমটো আছে। ল'ৰা মানুহৰ ৰুম হয়, গতিকে হোম টুৰনো আৰু কি দেখুৱাম। গতিকে মোৰ খিৰিকীৰ পৰা বাহিৰৰ ভিউটোকে আপোনালোকক দেখুৱাম।